তো নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ মই কমল ডেকাই আপোনালোকক স্বাগতম জনাইছোঁ। চাওক, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম অসমৰ এটা নিৰ্ভীক, নিৰপেক্ষ আৰু স্পষ্টবাদী ইউটিউব চেনেলৰ ওপৰত, যিটো ইউটিউব চেনেলৰ নাম হৈছে ইঅ' এডভাইজাৰ। চাওক, ইঅ' এডভাইজাৰ এই চেনেলটোত 2 নৱেম্বৰ তাৰিখে এটা ভিডিঅ' আপলোড কৰিছিল, যিটো ভিডিঅ'ত কোৱা হৈছিল অসমৰ মানুহক খাৰ খোৱা বুলি, অসমৰ মানুহক মূৰ্খ বুলি, প্ৰায় কিছুসংখ্যক মানুহক মূৰ্খ বুলি কৈছিল আৰু খাৰ খোৱা বুলি কৈছিল। আৰু সেই ভিডিঅ'টোত আমাৰ অসমৰ জনপ্ৰিয় দুখন ধাৰাবাহিক শদিয়াৰ পৰা ধুবুৰীলৈ, যি দুখন ধাৰাবাহিকে মনোৰঞ্জন কৰাৰ লগত অসমক সময়ে সময়ে সমাজৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন বাৰ্তা অসমৰ মানুহলৈ পঠিয়াই আছে, সেই দুখন চিৰিয়েলক ইঅ' এডভাইজাৰৰ মালিক বুলি ক'লোঁ মই। ইঅ' এডভাইজাৰ চেনেলটোৰ মালিকজনে বা স্বত্বাধিকাৰীজনে আমাৰ অসমৰ মানুহক হাইলইন কি নজনা কাৰণে বেহাৰবাৰী আউটপোষ্ট চোৱা বুলি আমাক ঠাট্টা কৰিছিল বা উপলঙা কৰিছিল বা ইটিকিং কৰিছিল, আৰু অসমৰ কিছুসংখ্যক মানুহক তেখেতে আউটডেটেড বুলি কৈছিল। চাওক, তেখেতে কি প্ৰসংগত কৈছিল, কিয় কৈছিল, সেইটো আমি পোনপ্ৰথমে জানিব লাগিব। তাৰপাছতে আমি তেখেতক পাগল বুলি ক'ব পাৰিম বা তেখেতক আমি মূৰ্খ বুলি ক'ব পাৰিম। কিন্তু তেখেতে কি প্ৰসংগত কৈছিল সেইটো আমি ভালদৰে বুজিয়ে চোৱা নাই। অসমৰ মানুহক কিয় আউটডেটেড বুলি কৈছিল, অসমৰ মানুহক কিয় বেহাৰবাৰী আউটপোষ্ট চোৱাৰ লগত ৰিজাইছিল, সেই কথাটো আমি ভালদৰে বুজি চোৱা নাই। কিন্তু তেখেতক আমি কি কৰিছোঁ, গালি পাৰিছোঁ, তেখেতক আমি পাগল বুলি কৈছোঁ, মূৰ্খ বুলি কৈছোঁ। কিন্তু তেখেতে যে ইমান দিনে যে আমাক বুজাই আহিল, মানৱতাৰ জয়গান গাই আহিল, অন্যায়, অবিচাৰ, দুৰ্নীতি, ব্যভিচাৰৰ ওপৰত যে তেখেতে যে মাত মাতি আহিল, সেইবোৰ কি আমি সামান্য এটা ভুলৰ কাৰণে আমি তেখেতক কি পাহৰি যাব লাগিব? সামান্য এটা ভুলৰ কাৰণে আমি তেখেতক কি মূৰ্খ বুলি ক'ব লাগিব? হয়, বেহাৰবাৰী আউটপোষ্টখনক তেনেকৈ ক'ব নালাগিছিল, আমি সেইটো বেয়া পাইছোঁ, হয় সেইটো। সেইবুলি আমিতো ইঅ' এডভাইজাৰৰ ছাৰজনকতো আমিতো বেয়া পাব নোৱাৰোঁ। তেখেতে যে ইমান দিনে যে মানৱতাৰ গান গাই আহিল, আমি হিন্দু মুছলমানৰ মাজত যে তেখেতে যে প্ৰভেদ কৰা নাই, এইবোৰ যে তেখেতে যে আমাক যে কৈ আছে যে হিন্দু মুছলমান আমি সকলো একে মানুহ, মানৱতাৰ জয়গান গাই আহিছে, দুৰ্নীতি, ব্যভিচাৰ, অন্যায়, অবিচাৰৰ ওপৰত যে তেখেতে যে মাত মাতি আছে ইমান দিনে, সেইবোৰ কি আমি পাহৰি যাব লাগিব এটা সামান্য ভুলৰ কাৰণে? এইবোৰ কি ক'ম আৰু। গতিকে চাওক, আমাৰ অসমীয়া যিহেতু আমি অসমীয়াই কি কৰোঁ, বিশেষকৈ আমি আৱেগত ডিচিশ্যন লওঁ চব। আমি এনেকুৱা হৈছে যে বেহাৰবাৰীক কিয় বেয়াকৈ ক'ব, খাপলাংকাক কিয় বেয়াকৈ ক'ব, কি প্ৰসংগত কৈছে সেইটো আমি বুজা নাই, হয়নে নহয়? আপোনালোকে নিজে কওকচোন। আমি আৱেগত ডিচিশ্যনবিলাক লওঁ। আমাৰ যে এই টেমাটো আছে, আমাৰ এই টেমাটো এনি টাইম গৰম হৈ থাকে, এই টেমাটোত আমি বিবেকক ভাবিব সময় নিদিওঁ, আমি তৎক্ষণাত ডিচিশ্যন এটা লৈ লওঁ যে বেহাৰবাৰীক কিয় তেনেকৈ ক'ব, ইঅ' এডভাইজাৰে কিয় তেনেকৈ ক'ব, আমাৰ খং উঠি গৈছে। গতিকে সেইটো নহয়, তেখেতে কিবা এটা প্ৰসংগত কৈছিল আউটডেটেড বুলি অসমৰ মানুহক, বা বেহাৰবাৰীখন চিৰিয়েল চোৱা কিবা এটা প্ৰসংগত কৈছিল, সেইটো আৰু। গতিকে তেখেতে যে ইমান দিনে ভাল কাম কৰি আহিলে, ইমান দিনে তেখেতে যে ভাল ভাল ভিডিঅ' বনাই আহিলে, সেইবোৰ কি আমি পাহৰি যাম নেকি? চাওক, তেখেতে যোৱাকালি যিটো ভিডিঅ' দিছে, তেখেতে বোলে অসমীয়া ভিডিঅ' নবনায়। বহুত বেয়া লাগিছে তেখেতে অসমীয়া ভিডিঅ' নবনাওঁ বুলি কোৱাৰ কাৰণে, কাৰণ তেখেতক মই বহুত ভাল পাওঁ আৰু তেখেতৰ ভিডিঅ' চাই বহুত কিবা কিবি শিকিছোঁ। চাওক, ইঅ' এডভাইজাৰ, আপোনাক ছাৰ বুলি পোনপ্ৰথমে মই সেৱা জনাইছোঁ, আপোনাৰ চৰণত মূৰ দোৱাইছোঁ। চাওক, আপুনি সকলো দেশৰ মানুহক সমান চকুৰে চায়। আপুনি হিন্দু, মুছলমান, বঙালী বুলি কোনো কথা নাই, আপুনি সকলোকে সমান চকুৰে চায়, যিহেতু আমাৰ গাৰ তেজৰ ৰং সকলোৰে ৰঙা। চাওক, আপুনি সকলো দেশ বিদেশৰ মানুহক সকলো উৎসৱতে আপুনি শুভেচ্ছা জ্ঞাপন কৰে, আপোনাক সেইকাৰণে বহুত বহুত ভাল লাগে। আৰু যিসকলে এইবোৰ বুজি নাপায়, আপোনাক পাগল বুলি কৈছে, আপোনাক মূৰ্খ বুলি কৈছে, সেইসকলৰ কথা বাদ দিয়ক। আপুনি আমাৰ কাৰণে অসমীয়া ভিডিঅ' বনাব লাগিব ছাৰ। আপুনি ইংৰাজী ভিডিঅ' বনায়, আপুনি বঙালী ভিডিঅ' বনায়, আপুনি হিন্দী ভিডিঅ' বনায়, আপুনি যি বনায় বনাওক। সেইবুলি আপুনি ক'ব নোৱাৰে যে আপুনি অসমীয়া ভিডিঅ' নবনাব আজিৰ পৰা, সেইটো নহয় ছাৰ। আপুনি আমাৰ কাৰণে অসমীয়া ভিডিঅ' বনাব লাগিব। আমি আছোঁ ছাৰ আপোনাৰ লগত, আমি সদায় থাকিম আপোনাৰ লগত। আপুনি আমাক এনেকৈ এৰি কিনে গুচি যাব নোৱাৰে, কাৰণ আপুনি আমাৰ কি ক'ম আৰু বহুত কিবা কিবি ছাৰ, আপুনি আমাৰ কাৰণে। ছাৰ, আপুনি আমাৰ নৱপ্ৰজন্মৰ সাহস, নৱপ্ৰজন্মৰ প্ৰেৰণা, নৱপ্ৰজন্মৰ জ্ঞানৰ উৎস। আপুনি সঁচাকৈ এজন মহান মানুহ। আপোনাৰ প্ৰতিটো কথাই আমাৰ মনলৈ নতুন নতুন ভাৱধাৰা গঢ়ি তোলে। আপুনি এডাল মমবাতিৰ নিচিনা, যিয়ে নিজে গলি আমাক পোহৰ দি আছে, যিয়ে নিজে গলি গলি শেষ হৈ যায়, কিন্তু আমাক আপুনি জ্ঞান দিয়ে। ছাৰ, আপুনি শিক্ষক, ধৰা হ'ল আপুনি এখন স্কুলত বা কলেজত কাম কৰি আছে। আপোনাৰ যদি সেই কথাবোৰ কোনো ছাত্ৰ ছাত্ৰীয়ে বা কিছুমান ছাত্ৰ ছাত্ৰীয়ে বুজি নাপায়, আপুনি সেই বুলি তেওঁলোকক গুৰুত্ব নিদিব নেকি? আপুনি সেই স্কুলখন বা কলেজখন এৰি যাব নেকি? গতিকে আমি কিবা এটা ভুল কৰিব পাৰোঁ, আপুনি আমাৰ বাবে ছাৰ আৰু ভিডিঅ' বনাব লাগিব, আপুনি আমাক আৰু গুৰুত্ব দিব লাগিব। আগতে যিমান গুৰুত্ব দিছিল তাতকৈ আৰু বেছিকৈ আপুনি ভাল ভাল ভিডিঅ' বনাব লাগিব, কাৰণ আমি আপোনাক হেৰুৱাব নিবিচাৰোঁ। আপুনি আৰু অসমীয়াত ভিডিঅ' বনাব লাগিব ছাৰ। মই এজন সাধাৰণ
জনতা হিচাপে সাধাৰণ যুৱক হিচাপে আপোনাক অনুৰোধ কৰিছোঁ, আপোনাক সেৱা জনাই মই অনুৰোধ কৰিছোঁ, আপোনাক প্ৰণাম জনাই মই অনুৰোধ কৰিছোঁ, আপুনি পুনৰ অসমীয়া ভিডিঅ' বনাব লাগিব। আপুনি যিটো পথেৰে আমাক নিবলৈ বিচাৰিছিল সেই পথটো আমাক পুনৰ দেখুৱাই দিব লাগিব। আপুনি যিটো প্ৰয়াস কৰি আছে আমাক নৱপ্ৰজন্মক মানে যিটো পথেৰে নিয়াৰ আপুনি প্ৰয়াস কৰি আছে আপোনাৰ ভিডিঅ'ৰ মাজেৰে আপুনি পুনৰ কৰিব লাগিব। সেইটো আপুনি পুনৰবাৰ কৰিব লাগিব। মই আপোনাক বাৰ এই কথাটো কৈছোঁ, আপুনি কৰিবই লাগিব ছাৰ। আপুনি নহ'লে আমি কাৰ ভিডিঅ' চাম আৰু? সঁচাকৈ আপোনাৰ ভিডিঅ'বোৰ ইমান ভাল লাগে, কি ক'ম আৰু। আপোনাৰ ভিডিঅ', দীপক শৰ্মা ছাৰৰ ভিডিঅ', ডিম্পু বৰুৱাৰ ভিডিঅ' বহুত ভাল লাগে ছাৰ। সঁচাকৈ বুজাব নোৱাৰোঁ, কি ক'ম আৰু। গতিকে শেষত পুনৰ এবাৰ আপোনাক ক'ব বিচাৰোঁ যে আপোনাক যিসকলে নাজানি নুবুজি ভুল বুজিছিল সেইসকলৰ কথা বাদ দিয়ক। আমাৰ কাৰণে আপুনি পুনৰ অসমীয়াত ভিডিঅ' বনাব লাগিব ছাৰ। এইটো মোৰ অনুৰোধ, আপুনি যেন আৰু ভিডিঅ' বনায় অসমীয়াত আমাৰ কাৰণে। তো যদি এই ভিডিঅ'টো আপোনালোকৰ চাই কিনে ভাল লাগিল, এই ভিডিঅ'টো এডভাইজাৰ তেখেতলৈ আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। কাৰণ তেখেতে অসমীয়াত ভিডিঅ' নবনাওঁ বুলি কৈছে, মোৰ বহুত বেয়া লাগিছে। তেখেতলৈ এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক আপোনালোকে। তো আজিলৈ বাই। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় অসম।